নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ইমান গৰম হয়নে ৰাইজ? তথাপিতো চাহৰ লগত কিবা এটা বনাই খাবই লাগিব। আৰু মই ভাবিলোঁ আজি খোলা চাপৰি পিঠাকে বনাই খাওঁ। তাৰ বাবে মই ভাত খোৱা চাউলৰ পিঠাগুড়ি খুন্দি ল'লোঁ। আমি ভাত খোৱা চাউলৰ পিঠাগুড়িৰে বিভিন্ন পিঠা বনাই খাব পাৰোঁ, কিন্তু গৰমৰ কাৰণে মই আজি ভাবিলোঁ খোলা চাপৰি পিঠাকে বনাওঁ। এই পিঠা বনাবলৈ একেবাৰে সহজ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই পিঠাগুড়ি লৈছোঁ, কাপটোৰে লৈছোঁ, 1 কাপ দি লৈছোঁ। এনেদৰে মই পিঠাগুড়ি 3 কাপ দি ল'লোঁ। আৰু ইয়াত দিবৰ বাবে মই নিমখ অলপ লৈছোঁ, গাজৰ লৈছোঁ, পিঁয়াজ আৰু ইয়াত ধনিয়া পাত লৈছোঁ। প্ৰথমতে পিঠাগুড়িত মই এতিয়া নিমখ দি ল'ম। পিঁয়াজখিনি মই এয়া মিহিকৈ কুটি ল'লোঁ, এইখিনিও দি দিম এতিয়া পিঠাগুড়িত। গাজৰখিনি মই ৰুকি ল'লোঁ আৰু এয়া ধনিয়াখিনি মই মিহিকৈ কুটি ল'লোঁ, এয়াও মই পিঠাত দি দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে মিলাই ল'ম। নিমখ অকণমান কম হোৱা যেন লাগিছে আৰু অকণমান দি দিছোঁ মই। অকণমান নিমখ হ'লে খাই ভাল লাগে পিঠাটো। আৰু এইখিনি মই মিহলাই লৈছোঁ। আৰু এতিয়া ইয়াতে পানী দিম। পানী অলপ অলপকৈ দি আকৌ ভালদৰে মিক্স কৰি ল'ম। পিঠাটো বেছি ডাঠ হ'ব নালাগে, পাতলা হ'লে খাই ভাল লাগে। আৰু ভালদৰে আমি মিহলাই ল'ব লাগিব। পানী আৰু অলপ দিম মই। আৰু অলপ পানী দি লৈছোঁ। আৰু ভালদৰে মই মিলাই লৈছোঁ। এয়া পিঠাখিনি পাতলা হৈছে আৰু এয়া আমাৰ বনাবলৈ হৈ গৈছে। এতিয়া গেছত টাৱাখন পাতি ল'লোঁ আৰু ইয়াত অকণমান গৰম হ'লত মই ব্ৰাছেৰে তেল অলপ সানি ল'লোঁ। আৰু কাপ এটাৰে এতিয়া মই ইয়াত পিঠা দি দিছোঁ। জুইটো মই কমাই থৈছোঁ আৰু পিঠাটো অলপ সিজিবলৈ দিছোঁ। ভালদৰে সিজিলে আমি লুটিয়াবলৈ ভাল হয়। এতিয়া লুটিয়াই দিম। এয়া সিজিছে এফালে। এয়া বেছি সময় নালাগে এই পিঠা সিজিবলৈ। এয়া পিঠা হৈয়ে গৈছে আমাৰ। এইটো মই এতিয়া নমাই ল'লোঁ। আৰু এটা মই পিঠা এনেদৰে বনাই ল'ম। মই কাপেই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে হেতা থাকিলে হেতাৰেও দিব পাৰিব। এই পিঠাত তেল একেবাৰে কম লাগে। আৰু বাকীকেইটা পিঠাও মই একেভাৱে বনাই ল'ম। এয়া আমাৰ পিঠা বনাই হৈ গৈছে। আৰু চাওকচোন পিঠাটো ইমান ধুনীয়া হৈছে, খাবলৈও বিৰাট টেষ্টি হয়। এই পিঠা বনাবলৈ অতি সহজ আৰু অতি কম সময় লাগে। তেলো আমাক বেছি নালাগে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।